স্বাগতম বন্ধুসকল, এস্কেপ ফাৰ্মিং টিপ চেনেল আৰু অতি গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে মই ষ্টিফেন কুটুম। আজিৰ ভিডিঅ'ৰ বিষয় আমি সহজতে লাভ কৰা সামগ্ৰীসমূহ লৈ কিদৰে অতি কম খৰচতে অতি উন্নত মানৰ দানা আমি ঘৰতে প্ৰস্তুত কৰি ল'ব পাৰোঁ। বন্ধুসকল, আপোনালোকে জানেনে গাহৰি পালনৰ লাভালাভৰ যি দিশ সেয়া কিহৰ ওপৰত অধিক নিৰ্ভৰ কৰে? নিশ্চয় আপুনি ঠিকে ধৰিছে। গাহৰি পালনৰ লাভালাভৰ যি দিশ সেয়া দানা যোগানৰ ওপৰত অধিক নিৰ্ভৰ কৰে। যদি আপুনি সঠিকভাৱে দানা যোগান ধৰিব নোৱাৰে তেন্তে হয়তো আপোনাৰ গাহৰি বৃদ্ধি নহ'ব পাৰে, ফলত আপুনি লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে, বা দানা যোগানত হোৱা আপোনাৰ অধিক খৰচাৰ বাবেও আপুনি সঠিকভাৱে লাভ নাপাব পাৰে। বাণিজ্যিকভাৱে প্ৰস্তুত কৰা যিবিলাক দানা সেইবিলাক দানাৰ ওপৰত নিৰ্ভৰ কৰি বহুতো গাহৰি পালকে গাহৰি পালন আৰম্ভ কৰিছে, ফলত বৃদ্ধি পাইছে দানাৰ চাহিদা, বৃদ্ধি পাইছে দানাৰ মূল্য। ক্ৰমে বৃদ্ধি পোৱা দানাৰ মূল্যই বহুতো গাহৰি পালকৰ আৰ্থিক দিশত আঘাত কৰিছে। যদি এনে পৰিস্থিতি বাহাল থাকে তেন্তে বহুতো গাহৰি পালকে এসময়ত বিপদত পৰিব লাগিব। গতিকে এনে পৰিস্থিতিত বা যিকোনো পৰিস্থিতিত আপুনি গাহৰি পুহি কিদৰে অধিক লাভৱান হ'ব পাৰিব, এনেধৰণৰ বহুতো কথা মই জনাই থাকিম মোৰ চেনেলৰ যোগেদি। গতিকে আপুনি যদি এতিয়ালৈ মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি লোৱা নাই তেন্তে এতিয়া যেন ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ লাভ কৰাত আপুনি সুবিধা হ'ব। আজি আপোনালোকক জনাম আমি অতি কম খৰচতে অতি উন্নত মানৰ দানা কিদৰে আমি ঘৰতে প্ৰস্তুত কৰি ল'ব পাৰোঁ। মাত্ৰ 16 টকা 50 পইচা প্ৰতি কেজি দামত আপুনি কিদৰে ঘৰতে দানা প্ৰস্তুত কৰি ল'ব পাৰে। বন্ধুসকল, এয়া হৈছে মোৰ অঞ্চলত লাভ কৰা সামগ্ৰীসমূহৰ মূল্য অনুসৰি প্ৰস্তুত কৰা খাদ্য। মই ভাবোঁ আপোনালোকৰ অঞ্চলতো এনেধৰণৰ পদ্ধতিৰে অতি কম খৰচতে অতি উন্নত মানৰ দানা আপোনালোকে ঘৰতে প্ৰস্তুত কৰি ল'ব পাৰিব। আজি আপোনালোকক জনাম 1 কুইণ্টেল অৰ্থাৎ 100 কেজি দানা কিদৰে আপুনি ঘৰতে প্ৰস্তুত কৰি ল'ব পাৰিব। তাৰ বাবে আপোনাক প্ৰয়োজন হ'ব পেলনীয়া শুকান মাছৰ গুড়া 2 কেজি। প্ৰতি কেজিৰ বজাৰ মূল্য 70 টকাকৈ, 2 কেজিত 140 টকা। গাহৰিৰ শাৰীৰিক বৃদ্ধিৰ বাবে অতি প্ৰয়োজন প্ৰটিন। শুকান মাছত পোৱা যায় প্ৰচুৰ পৰিমাণৰ প্ৰটিন। প্ৰতি 100 গ্ৰামত 62 গ্ৰামেই প্ৰটিন। তেন্তে 2 কেজি শুকান মাছৰ পৰা লাভ কৰিব 1 কেজি 240 গ্ৰাম প্ৰটিন। লগতে লাভ কৰিব আয়ডিন, জিংক, চেলেনিয়াম আৰু কেলছিয়াম। তাৰোপৰি প্ৰয়োজন হ'ব সৰিয়হৰ কলিহৈ 5 কেজি। প্ৰতি কেজিত 25 টকাকৈ 5 কেজিৰ মূল্য 125 টকা। কলিহৈখিনি ভালকৈ গুড়ি কৰি ল'ব। প্ৰতি 100 গ্ৰাম সৰিয়হত উপলব্ধ 26 গ্ৰাম প্ৰটিন। তেন্তে 5 কেজি কলিহৰ পৰা লাভ কৰিব যথেষ্ট পৰিমাণৰ প্ৰটিন। লাভ কৰিব কেলছিয়াম, ভিটামিন চি, ভিটামিন এ, ভিটামিন কে, আইৰণ, জিংক আদি। তাৰোপৰি প্ৰয়োজন হ'ব চাপৰ 10 কেজি। চাপৰ হৈছে ঘেঁহুৰ ভুচি। গেলামাল দোকান বা দানা বিক্ৰীৰ দোকান আদিত ইয়াক পোৱা যায়। ইয়াৰ প্ৰতি কেজিৰ মূল্য 24 টকা। 10 কেজিৰ মূল্য হ'ল 240 টকা। ইয়াত আইৰণ, কেলছিয়াম, মিনাৰেল, ভিটামিন B6 আদি পোৱা যায়। প্ৰয়োজন হ'ব মাকৈ বা গোমধান। ইয়াৰ মূল্য প্ৰতি কেজিত 20 টকা। অৱশ্যে মিলত পিছোতে বা গুড়ি কৰোঁতে দিব লগা হয় 5 টকাকৈ। অৰ্থাৎ আপুনি লাভ কৰিব প্ৰতি কেজি গোমধান গুড়ি 25 টকাকৈ। গোমধানৰ গুড়ি প্ৰয়োজন হ'ব 6 কেজি। 6 কেজিত 25 টকাকৈ 150 টকা। গোমধানৰ গুড়িত উপলব্ধ ভিটামিন চি, ভিটামিন ডি, মেগনেছিয়াম, কেলৰাইজ, প্ৰটিন, ফেট, ফাইবাৰ আদি। নিমখ প্ৰয়োজন হ'ব আধা কেজি। আধা কেজিৰ মূল্য 5 টকা। নিমখৰ পৰা লাভ কৰিব আয়ডিন, জিংক, আইৰণ, পটাছিয়াম, কেলছিয়াম। লগতে লোৱা হৈছে মিনাৰেল 100 গ্ৰাম। 100 গ্ৰামৰ মূল্য 25 টকা। লোৱা হৈছে একমি কোম্পানীৰ প্ৰস্তুত কৰি লোৱা SCZ বা XZ মিনাৰেল পাউডাৰ। লোৱা হৈছে অতি কম পৰিমাণত। ইয়াৰ উপৰিও প্ৰয়োজন হ'ব ৰাইচ পলিচ বা চাউলৰ পলিচ 20 কেজি। প্ৰতি কেজিত 13 টকাকৈ, 20 কেজিত 260 টকা। ৰাইচ পলিচত পোৱা যায় ভিটামিন বি, ভিটামিন ই ইত্যাদি। তুঁহগুৰি প্ৰয়োজন হ'ব 50 কেজি। 50 কেজিৰ মূল্য 7 টকাকৈ, 350 টকা। আৰু প্ৰয়োজন হ'ব বাণিজ্যিকভাৱে প্ৰস্তুত কৰা গাহৰি দানা। লোৱা হৈছে 7 কেজি দানা। প্ৰতি কেজিত 48 টকাকৈ খৰচ হ'ব, 336 টকা। এয়া ব্যৱহাৰ কৰা হৈছে ডি হিউজৰ গ্ৰৱাৰ দানা, বাৰণীয়া গাহৰিৰ বাবে। প্ৰয়োজন সাপেক্ষে আপুনি ব্যৱহাৰ কৰিব পাৰিব যিকোনো কোম্পানীৰ আন দানা। যদি পোৱালি গাহৰিৰ বাবে প্ৰয়োজন হয় তেন্তে ব্যৱহাৰ কৰিব পাৰিব ষ্টাৰ্টাৰ। গাভিনী গাহৰিৰ বাবে যদি প্ৰয়োজন হয় তেন্তে ব্ৰিডাৰ চফিট ব্যৱহাৰ কৰিব পাৰিব। আপোনাৰ প্ৰয়োজন সাপেক্ষে এনেদৰে ব্যৱহাৰ কৰিব পাৰিব বাণিজ্যিকভাৱে প্ৰস্তুত কৰা দানাসমূহ। এই সময়ত জনাবলৈ লৈছোঁ সামগ্ৰীসমূহৰ বিষয়ে চমুকৈ। শুকান মাছৰ গুড়া 2 কেজি,
কলিহে 5 কেজি, চাপৰ 10 কেজি, নিমখ 500 গ্ৰাম, গোমধানৰ গুড়ি 6 কেজি, মিনাৰেল 100 গ্ৰাম, চাউলৰ পলিচ 20 কেজি, তুঁহগুৰি 50 কেজি, গাহৰি দানা 7 কেজি। সামগ্ৰীসমূহ সংগ্ৰহ কৰাৰ পাছত চাফা তিৰপাল বা ঢাৰিত গোটেইখিনি ঢালি ভালকৈ মিহলাব। মন কৰিব যাতে যেন থাকি নাযায়। মিহলি হোৱাৰ পাছত বস্তাত ভৰাই তুঁহগুৰিৰ দৰে ৰাখিব পৰা যায় বহুদিনলৈ। শেষতে বন্ধুসকল, আপোনালোকক এটা কথা জনাই থওঁ, আপোনালোকে এনেদৰে দানা প্ৰস্তুত কৰি গাহৰি পুহি অধিক লাভৱান হ'ব পাৰিব। লগতে আজিৰ ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। তেন্তে পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ।